নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সঁহাৰি অসম ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজিৰ এই ভিডিঅ'টোত আমি জানিম যে কেনেকৈ আপুনি ইউটিউব চেনেল এটাত আপোনাৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট নোহোৱাকৈ লাইভ ষ্ট্ৰীমিং বা লাইভ গেমিং বা লাইভ ষ্ট্ৰীমিং ইনেবল কৰিব পাৰিব। তেন্তে আহক বন্ধুসকল, পলম নকৰি আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। হয় বন্ধুসকল, তাৰ কাৰণে আপুনি এটা সিক্ৰেট বা ইউনিক ট্ৰিক এটা ব্যৱহাৰ কৰিব লাগিব, যিটো নেকি আমি ভিডিঅ'টোৰ জৰিয়তে আমি আপোনাক জনাম। সেইটো হৈছে কি, আপুনি প্ৰথমতে আপোনাৰ এণ্ড্ৰইড স্মাৰ্টফোনৰ যিকোনো এটা ব্ৰাউজাৰ আপুনি অ'পেন কৰি ল'ব। মই ইয়াত নিজৰ ব্ৰাউজাৰ এপ্লিকেশ্যনটো অ'পেন কৰি ল'ম আৰু ইণ্টাৰনেটৰ লগত আপুনি সংযুক্ত হৈ থাকিব লাগিব। তাৰপিছত আপুনি ইয়াত চাৰ্চ কৰিব UPDOWN আপ টু ডাউন, এনেকৈ আপুনি যেতিয়া চাৰ্চ কৰিব তাৰপিছত বন্ধুসকল আপোনাৰ ওচৰত এটা প্ৰথম ভাল ৱেবছাইট আহিব আৰু যিটো ৱেবছাইটত নেকি আপুনি এণ্টাৰ কৰিব লাগিব। মই ইয়াত প্ৰথম যিটো ৱেবছাইট আছে সেই ৱেবছাইটটোত মই এণ্টাৰ কৰিম। প্ৰথম যিটো আপ ডাউন বুলি ৱেবছাইট আছে সেই ৱেবছাইটত মই যেতিয়া যাম তেতিয়া মই ইয়াত এটা আপোনাৰ কি কয় চাৰ্চ বক্স পাম। ইয়াত প্ৰথম ৱেবছাইটত মই ক্লিক কৰি দিম। প্ৰথম ৱেবছাইটটোত মই যেতিয়াই ক্লিক কৰি দিম তেতিয়া নেকি এই ৱেবছাইটৰ ইণ্টাৰফেচটো মোৰ ওচৰত আহিব। তেতিয়া মই ইয়াত এটা চাৰ্চ বক্স দেখা পাম। যেতিয়া নেকি আপুনি ওপৰলৈ তললৈ স্ক্ৰল কৰিব, ইয়াত চাৰ্চ বক্সটোত আপুনি চাৰ্চ কৰিব ষ্ট্ৰীম লেবছ STREAM ষ্ট্ৰীম LABS। হয় বন্ধুসকল, মই এই ৱেবছাইটত আপোনাক লৈ অহাৰ এটা বিশেষ কাৰণ আছে। ষ্ট্ৰীম লেবছ বুলি চাৰ্চ কৰি লিখি আপুনি চাৰ্চ কৰি দিব। যেতিয়া নেকি আপুনি চাৰ্চ কৰি দিব তেতিয়া আপোনালোকৰ ওচৰত এটা এপ্লিকেশ্যন আহি যাব। ইয়াত দেখিব ষ্ট্ৰীম লেবছ বুলি ইয়াত এপ্লিকেশ্যন আহিছে। কিন্তু বন্ধুসকল ইয়াত এটা ৰহস্য আছে এই এপ্লিকেশ্যনটোৰ। হয় বন্ধুসকল, এই এপ্লিকেশ্যনত যেতিয়া আপুনি ক্লিক কৰি দিব তেতিয়া আপুনি কি কৰিব লাগিব, এটা গুৰুত্বপূৰ্ণ কথা ইয়াত আপুনি ন'টিছ কৰিব। ইয়াত দেখিছে লেটেষ্ট ভাৰ্জন বুলি দেখাইছে। আপুনি বন্ধুসকল এই লেটেষ্ট ভাৰ্জনটো ডাউনলোড নকৰিব, কিন্তু আপুনি অল্ড ভাৰ্জন ডাউনলোড কৰিব। কাৰণ বন্ধুসকল লেটেষ্ট ভাৰ্জন যিটো আপোনাৰ ষ্ট্ৰীম লেব এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনটোত এটা ৱাটাৰমাৰ্ক আহে, যিটো নেকি বন্ধুসকল অলপো ভাল নালাগে। হয় বন্ধুসকল, যদি আপোনাৰ লাইভ ষ্ট্ৰীমত কোনো ধৰণৰ ৱাটাৰমাৰ্ক আহে তেতিয়া আপোনাৰ কেনেকুৱা লাগিব। গতিকে বন্ধুসকল আপুনি বা মই ৰিকমেণ্ড কৰিম যে আপোনালোকে এইটো ডাউনলোড নকৰিব। তাৰ বিপৰীতে আপুনি অল্ড ভাৰ্জন অপশ্যনটোত যাব, কাষতে আছে অল্ড ভাৰ্জনত গৈ আপুনি 1.5.91 এই যিটো ভাৰ্জন আছে সেইটো আপুনি ডাউনলোড কৰি ল'ব। ইয়াত বন্ধুসকল দেখিছে এটা ডাউনলোড অপশ্যন মাত্ৰ 4 কিবা MBৰ। ইয়াত ডাউনলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ কিছু সময় অপেক্ষা কৰিব লাগিব, কাৰণ আপোনাৰ নেটৰ স্পীড বা আপোনাৰ ৱেবছাইট ব্ৰাউজিং বা আপোনাৰ এণ্ড্ৰইড স্মাৰ্টফোনৰ স্পীডৰ ওপৰত ডিপেণ্ড কৰিব পাৰে। ইয়াত ব্ৰাউজাৰটোত ইয়াত এটা ডাউনলোড অপশ্যন আহি যাব। ডাউনলোড অপশ্যনত মই যেতিয়াই ক্লিক কৰিম অলপ সময় লোড ল'ব। অলপ সময় লোড লোৱাৰ পিছত ইয়াত এটা ডাউনলোড অপশ্যন আহিব। ইয়াত MB বা এপ্লিকেশ্যনটো যিটো চাইজ হয় সেইটো দেখাব আৰু মোৰ ডাউনলোড অপশ্যনত এড হৈ যাব। যেতিয়া নেকি এই এপ্লিকেশ্যনটো মোৰ এণ্ড্ৰইড ফোনত ডাউনলোড হৈ যাব, ইয়াত দেখিছে ডাউনলোড অপশ্যনটো আহি গৈছে। মই চিম্পলি ডাউনলোড অপশ্যনত ক্লিক কৰিম। কৰাৰ লগে লগে ইয়াত মই ডাউনলোড অপশ্যনত গুচি যাম আৰু ইয়াত দেখা পাম যে সেই এপ্লিকেশ্যনটো ইয়াত মোৰ আহি গৈছে। ইয়াত চিম্পলি মই সেই এপ্লিকেশ্যনটো মোৰ এণ্ড্ৰইড স্মাৰ্টফোনত ইনষ্টল কৰি ল'ম। হয় বন্ধুসকল, সেই এপ্লিকেশ্যনটো মোৰ ডাউনলোড হোৱাৰ পিছত মই চিম্পলি ইনষ্টল কৰি ল'ম। আপুনিও ইয়াৰ এণ্ড্ৰইড স্মাৰ্টফোনটোত আপোনাৰ এই এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'ব। ইয়াত যেতিয়া ইনষ্টল কৰি আপুনি প্ৰথমবাৰ এইটোক অ'পেন কৰিব তেতিয়া আপোনাৰ প্ৰথম ইণ্টাৰফেচটো আপোনাৰ এনেকুৱা ধৰণৰ হ'ব। হয় বন্ধুসকল, ইয়াত আপুনি লাইভ ষ্ট্ৰীমটো আৰম্ভ কৰাৰ আগতে কিছুমান ইম্পৰ্টেণ্ট ছেটিংছ জানি লওক। ইয়াত আপুনি যদি সেই অৰিয়েণ্টেশ্যনত ক্লিক কৰে তাত আপুনি পৰ্ট্ৰেট আপুনি লাইভ ষ্ট্ৰীম কৰিব বিচাৰে নে লেণ্ডস্কেপ কৰিব বিচাৰে সেইটো আপুনি ছিলেক্ট কৰিব পাৰে। মই যদি সেই আপোনাৰ পৰ্ট্ৰেট ছিলেক্ট কৰিম বা লেণ্ডস্কেপ ছিলেক্ট কৰি লৈছোঁ, কাৰণ মই লেণ্ডস্কেপত কৰিম। ইয়াত দ্বিতীয় আছে আপোনাৰ এডিটৰ বুলি এটা অপশ্যন। সেইটোত যোৱাৰ পিছত আপুনি ভালেকেইটা অপশ্যন এইটো কৰিব লাগিব, যিহেতু আপুনি এটা প্ৰফেশ্যনেল আপোনাৰ ইউটিউব চেনেলত লাইভ ষ্ট্ৰীম বা কৰিব বিচাৰে বা যিকোনো গেম বা এপ্লিকেশ্যনৰ। ইয়াত দেখিছে মই এড ৱেজেটছত ক্লিক কৰিছোঁ। তাৰপিছত ইয়াত এলাৰ্ট বক্স এটা আছে, সেইটো মই এড কৰি ল'ম। ইয়াত চিম্পলি ইয়াক এলাৰ্ট বক্সটোক অলপ স্মল কৰি লৈ মই ইয়াত ৰাইট কৰ্নাৰত লেফ্ট কৰ্নাৰত ইয়াক এড কৰি দিম। ওপৰ ছাইডত টপ ছাইডত ইয়াত লক কৰি দিম মই। এইটো তলত লক অপশ্যন আছে, এইটোত ক্লিক কৰিলে লক হৈ যাব। নেক্সট আপুনি প্লাছ আইকনত ক্লিক কৰি এড ৱেজেটছত যায়, ষ্ট্ৰীম ৱেজেটছত যায় আপুনি ছেট বক্সটো এড কৰি ল'ব। এইটোকো ছেম আপুনি সৰু কৰি লৈ ওপৰত দি দিব। ওপৰত যেতিয়া নেকি আপুনি ইয়াত এড কৰিব তলত দি দিব ছেট বক্সটো। হয় বন্ধুসকল, তলত দিলে এইটো ভাল লাগিব। ইয়াত লক কৰি দিলোঁ। নেক্সট আপুনি এড অপশ্যনত ক্লিক কৰিব। ইয়াত আপুনি এড ৱেজেটছত গৈ আপোনাৰ ইয়াত এটা আপুনি অপশ্যন পাব ভিউৱাৰ কাউণ্টছটো আপুনি লৈ ল'ব। এইটো আপুনি আপোনাৰ কি কয় ষ্ট্ৰীমৰ ওপৰত দিব, আপোনাৰ ৰাইট ছাইডৰ ওপৰ কৰ্নাৰত এইটো এড কৰি দিব। তাৰপিছত নেক্সট আপুনি এড অপশ্যনত পুনৰ যাব। এড অপশ্যনত গৈ আপুনি এইটো লক কৰি ল'ব প্ৰথমতে। তাৰপিছত আপুনি ইয়াত যাব আৰু এড অপশ্যনত গৈ আপুনি আৰু অন্য এটা ষ্ট্ৰীম ৱেজেটছ লগাব লাগিব, যিটো নেকি হ'ল আপোনাৰ ফলোৱাৰ্ছ গ'ল। এইটো আপুনি পুনৰ এইটো স্মল কৰি ল'ব, লৈ কেনে আপোনাৰ ৰাইট ছাইডৰ তলৰ কৰ্নাৰ এইটো এডজাষ্ট কৰি ল'ব। তাৰপিছত লক কৰি দিব। এতিয়া নেক্সট আপুনি কৰিব লাগিব কি, ইয়াত এখন অৱতাৰ বা টেম্পল এখন লগাব লাগিব। টেম্পলেটখন লগালে আপোনাৰ যিটো ভাল লাগিব লাইভ ষ্ট্ৰীমটো, ইয়াত এড ইমেজত যাব বা এড ইমেজত গৈ
আপুনি প্ৰথমতে এড ইমেজত যাব বন্ধুসকল। এড ইমেজত গৈ কেনে আপুনি আপোনাৰ ষ্ট্ৰীম লাইব্ৰেৰীত যাব। তাৰপিছত আপুনি যিখন টেম্পলেট আপোনাৰ ভাল লাগে সেইখন আপুনি চুজ কৰিব লাইভ ষ্ট্ৰীমিঙৰ বাবে। ইয়াত মই চিম্পলি আপোনাৰ এইখন ছিলেক্ট কৰি লৈছোঁ, ভাল লাগিছে। এইখনক মই এতিয়া ডাঙৰ কৰি ল'ম। ডাঙৰ কৰি ইয়াত বৰ্ডাৰৰ লগত অলপ এডজাষ্ট কৰি ল'ম। এইটো এডজাষ্টমেণ্ট অট'মেটিক হৈ যায়, মই ইয়াত কিছু এডজাষ্টমেণ্ট কৰি দিছোঁ। সুন্দৰকৈ ইয়াত এডজাষ্ট কৰি ল'ম। এডজাষ্ট কৰি লোৱাৰ পিছত আপুনি যেতিয়া নেকি এইটো এডজাষ্ট কৰিব, ইয়াত ৰাইট চিনডাল দেখিছে, সেই ৰাইট চিনডালত চিম্পলি আপুনি ক্লিক কৰি দিব। আৰু যেতিয়াই নেকি আপুনি ৰাইট চিনডালত ক্লিক কৰি দিব, এইটো ছেট হৈ যাব আপোনাৰ লাইভ ষ্ট্ৰীমিং কৰিবৰ বাবে। বন্ধুসকল ইয়াত মই টেক্সট এটা এড কৰিম। টেক্সটৰ বাবে টেক্সট লেভেলত যাম। বন্ধুসকল ইয়াত এনেকুৱা আপুনি প্ৰি এডিট টেক্সটো দিব পাৰে। ইয়াত মই নিজে লিখি কেনে টেক্সট দিম, গতিকে মই ইয়াৰ পৰা বেক হৈ যাম। বেক হৈ কেনে মই নিজে যিখিনি টেক্সট ইয়াত লিখিব বিচাৰোঁ বা নিজৰ নামটো বা গেমৰ নামটো ইয়াত লিখিব পাৰোঁ, যিটো গেমৰ আপুনি লাইভ ষ্ট্ৰীম কৰিব। ইয়াত মই যদি পাবজি কৰিম, পাবজি লাইভ ষ্ট্ৰীমৰ বাবে মই পাবজি লাইভ বুলি লিখি দিম। পাবজি লাইভ লিখি কেনে মই এইটো এটা মোৰ গেমটোৰ যিটো মানে ওপৰত থাকিব, ওপৰৰ পাৰ্টটো মই এড কৰি দিম। ইয়াত এড অপশ্যনত ক্লিক কৰিম, কৰি কেনে মই এইটো অলপ স্মল কৰি ল'ম। স্মল কৰি কেনে ইয়াত যিটো মাজৰ পাৰ্ট আছে দুটা, আপোনাৰ যিটো এলাৰ্ট বক্সৰ কাষৰ মাজৰ পাৰ্ট আছে, এই মাজৰ পাৰ্টটোক মই ইয়াত বঢ়িয়াকৈ এড কৰি ইয়াত চিম্পলি লক কৰি দিম। ইয়াত মই এইটোক মাজৰ পাৰ্টটো লৈ স্ক্ৰল কৰি লৈ আহিম আৰু ইয়াত মই আনি কেনে ইয়াক লক কৰি দিম চিম্পলি। যেতিয়া নেকি ইয়াক লক কৰি দিম, ই বন্ধুসকল বঢ়িয়া দেখা হৈ যাব। ইয়াত বন্ধুসকল কি কৰিব লাগিব, আপুনি ইয়াত ৰাইট চিনডালত ক্লিক কৰি দিয়াৰ লগে লগে এইটো এডজাষ্ট হৈ যাব বা ছেট হৈ যাব। এইটো ছেট কৰি দিয়াৰ পিছত আপুনি লাইভ ষ্ট্ৰীমটো আৰম্ভ কৰিব পাৰিব। ইয়াত বন্ধুসকল আপোনালোকে এটা মাইক্ৰফোনৰ অপশ্যন দেখা পাব। সেই অপশ্যনটো আপুনি চিম্পলি ইনেবল কৰি ল'ব। এবাৰ ক্লিক কৰি দিলে এইটো ইনেবল হৈ যায়। ইয়াত আপুনি গো লাইভ অপশ্যন দেখিছে, গো লাইভ অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত দেখিছে গো লাইভ অন ইউটিউব বুলি আহিছে। ইয়াত প্ৰি এছিষ্টেণ্টত আপুনি ক্লিক কৰি দিব। তাৰপিছত গেটিং দেখাব, গেটিং ভিডিঅ'জ, গেটিং ষ্ট্ৰীমাৰ্ছ বুলি দেখাব। ইয়াত দেখিছে মোৰ ষ্ট্ৰীমিংটো আৰম্ভ হৈ গৈছে। ইয়াত দেখিছে মই ইয়াত যদি কিবা এটা মেছেজ কৰোঁ, সেইটো আপোনাৰ গুচি যাব আপোনাৰ মানে কি কয় ভিজিটৰলৈকে, যিবোৰে চাই আপোনাৰ এইটো আপোনাৰ ষ্ট্ৰীমিংটো আৰম্ভ হৈ গৈছে। ইয়াত আপুনি চিম্পলি কি কৰিব পাৰে, এই যিটো এপ্লিকেশ্যন আছে ইয়াৰ পৰা বেক আহি যিটো গেম বা যিটো এপ্লিকেশ্যনত আপুনি ষ্ট্ৰীম কৰে বা যিটো এপ্লিকেশ্যন বা যিমানবোৰ এক্টিভিটি আপুনি কৰে, সেইবোৰ সকলো আপোনাৰ যিটো ইউটিউব চেনেল আছে সেইটোত ষ্ট্ৰীম হৈ থাকিব অট'মেটিকেলি, যিমানবোৰ আপুনি এক্টিভিটিছ কৰে। মই যদি গেম এটা প্লে' কৰোঁ পাবজি বা ফ্ৰী ফায়াৰ, সেইটো আপোনাৰ ষ্ট্ৰীমিং হৈ থাকিব অট'মেটিকেলি আপোনাৰ ইউটিউব চেনেলত। হয় বন্ধুসকল, এইটো আপুনি লাইভ দেখা পাব। ইয়াত মই উদাহৰণস্বৰূপে আপোনাক এটা চেনেল এনেকুৱা দেখাইছোঁ যিটোত নেকি অতি কম ছাবস্ক্ৰাইবাৰ আছে, 1Kতকৈ বহুত তলত ছাবস্ক্ৰাইবাৰ আছে, কিন্তু তেওঁ লাইভ ষ্ট্ৰীমিং কৰি আছে। হয় বন্ধুসকল, ইয়াত মই উদাহৰণস্বৰূপে এই চেনেলটো অ'পেন কৰি আপোনাক দেখাইছোঁ। ইয়াত দেখিছে ষ্ট্ৰীম দুটা ষ্ট্ৰীম কৰা আছে তেওঁলোকৰ ভিডিঅ'। তেওঁ এনেদৰে ষ্ট্ৰীম কৰিছে, যিটো ট্ৰিক আপোনাক মই জনালোঁ। তেওঁ এইটো ট্ৰিকে ব্যৱহাৰ কৰি তেওঁলোকে তেওঁৰ চেনেলটোত এনেকুৱা লাইভ ষ্ট্ৰীম ইনেবল কৰিছে আৰু তেওঁ লাইভ ষ্ট্ৰীমিংৰ বাবে এই বিভিন্ন ধৰণৰ আৱতাৰ কৰি সুন্দৰকৈ প্ৰফেচনেল লাইভ ষ্ট্ৰীম এটা তেওঁ কৰি আছে। হয় বন্ধুসকল, এনেধৰণে আপুনিও আপোনাৰ চেনেলটোত লাইভ ষ্ট্ৰীম কৰিবলৈ পাৰিব। হয় বন্ধুসকল, আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপুনি বুজি পালে যে কেনেকৈ আপোনাৰ এণ্ড্ৰইড ফোনৰ পৰা লাইভ ষ্ট্ৰীমিং কৰিব পাৰে যিকোনো এপ্লিকেশ্যন বা যিকোনো গেমৰ আপোনাৰ ইউটিউব চেনেলটোত। হয় বন্ধুসকল, ফুল HD বা হাই কোৱালিটিত। হয় বন্ধুসকল, এনেধৰণে আপুনি আপোনাৰ এণ্ড্ৰইড ফোনৰ পৰা লাইভ ষ্ট্ৰীমিং কৰিব পাৰে আপোনাৰ ইউটিউব চেনেলটোত। হয় বন্ধুসকল, আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপুনি বুজি পালে যে কেনেকৈ আপুনি ইউটিউব চেনেল এটাত লাইভ ষ্ট্ৰীম কৰিব পাৰিব যদিহে আপোনাৰ 1K ছাবস্ক্ৰাইবাৰ নাইও। হয় বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে। লগ পাম অন্য এটি ভিডিঅ'ত। ধন্যবাদ। জয় অসম। টেকন'লজিৰ লগত জড়িত থাকিবলৈ আৰু সকলো টিপছ এণ্ড টিপছ আগতীয়াকৈ পাবলৈ আমাৰ চেনেল সঁহাৰি অসমক আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। হয় বন্ধুসকল, আমাক ফ'ল' কৰক বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া। facebook.com-ত আমাৰ URL হৈছে facebook.com/সঁহাৰি অসম। হয় বন্ধুসকল, আমাৰ ইনষ্টাগ্ৰামৰ ইউজাৰ ID হৈছে instagram.com/সঁহাৰি অসম। আপুনি ইনষ্টাগ্ৰামত আমাক ফ'ল' কৰি লওক সকলো ধৰণৰ আপডেট পাবৰ বাবে। twitter.com-ত আমাৰ ইউজাৰ ID হৈছে twitter.com/সঁহাৰি অসম। twitter.com-ত আমাক বন্ধুসকল ফ'ল' কৰি লওক আৰু সকলো টেগ সকলো ভিডিঅ'ৰ আপডেট আপোনালোকে প্ৰথমতে পাই থাকিব। হয় বন্ধুসকল, ধন্যবাদ। জয় অসম।